আপুনি ঘৰলৈ আহি আছে বা ঘৰলৈ আহিলে এই নকৰানি চাক্কাৰ সেইকাৰণেতো আপোনাক মই ঘৰলৈ আহিবলৈ নিদিওঁ ন। আপুনি এতিয়া আহি পেলাই এইবোৰ চৰিত্ৰ এইবোৰ কাৰণতে মই আপোনাক ঘৰলৈ আহিবলৈ নিদিওঁ। আপুনি বাহিৰে বাহিৰে থাকিলে মই শান্তি পাওঁ। যাওক ইমান দিনৰ মূৰত ঘৰলৈ আহি চাকৰণীজনীৰ ওচৰত আপুনি সেইবোৰ চৰিত্ৰ আপোনাৰ যোৱাই নাই ন। আগৰ চৰিত্ৰ ৰুমলৈ আহক এতিয়া। তোমাৰ ষ্টাৰ্ট হ'লেই নে? মই মানুহজন আহি জাষ্ট পাইছোঁ। এই ঘৰখনত তোমাৰ আৰম্ভ হৈ গ'ল নহয়। এই সন্দেহ বুঢ়ী হ'লাহি। এই সন্দেহ তোমাৰ এৰা নাই। নতুন বোৱাৰীজনী ঘৰখনত আছে। এইবোৰ কথা মিছাতে কৈ পিনি হুলস্থুল নলগাবা দেই তুমি ঘৰখনত। মইহে ঘৰখনত হুলস্থুল লগালে ন। আপুনি ইমান যে সভ্য সাধুজন হৈ পিনি যে পাকঘৰতে চাকৰণিৰ লগত যে সোমাই আছে, সেইবোৰ কি মই নেদেখি পিনি কি চকু বান্ধি ৰাখিব লাগিছিলে নেকি? এতিয়া ৰুমলৈ আহক যদি হুলস্থুল কৰিব নালাগে। এই ব'ল আহে মানুহটো ইমান দিনৰ মূৰত আহিলে, তেওঁ বুলি তেওঁৰ চৰিত্ৰটো সলনি নহ'লে। ইমান দিনৰ মূৰত আহি নিজৰ মানুহজনীক বিচাৰিব লাগে নে চাকৰণীজনীৰ ওচৰলৈ যাব লাগে পাকঘৰলৈ? এই মানুহটো নাহিলে মই ঘৰখনত শান্তি থাকিব পাৰোঁ। এইটো আহি অশান্তি কৰিছে সি আকৌ জীৱনটোত। ইমান দিন অকলেই থাকিলে ল'ৰা ছোৱালীকেইটাক লৈ। এতিয়া আকৌ ঘৰলৈ কিহৰ কাৰণে আহিছে নাজানো। পইচা পাতি নাই চাগে হাতত, কাৰণেহে আহিছে। আহিও সেই লম্পট চৰিত্ৰটো এৰিব পৰা নাই। আহিয়ে সেই চাকৰণীৰ ওচৰলৈ পাকঘৰলৈ গৈ এই মানুহটো আপুনি কিয় কান্দিছে? মই আপোনাৰ মাত শুনি দৌৰি আহিছোঁ। কিবা দুখ পালে নেকি ক'ৰবাত? মা কি হৈছে? আপুনি কান্দিছে যে কিয় ন? মা আজি দেউতাও আহিছে ঘৰখনত ইমান দিনৰ মূৰত। আপুনি ভালেই পাব লাগে, হাঁহি মেলি থাকিব লাগে। আপুনি কান্দিছে কিয় মা? বোৱাৰী তোমাক এটা কথা কোৱাই নাই। তোমাৰ শহুৰে বহুত এজন বেয়া চৰিত্ৰ মানুহ জানা, বহুত লম্পট মানুহ। তেওঁ ঘৰত মোৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ভাগি গৈছিলে আজিৰ পৰা 10 বছৰ আগতে। তেতিয়া বাবাহঁত বহুতেই সৰু আৰু এতিয়া তেওঁ দেখিছে আকৌ আহিছে ঘৰখনলৈ আৰু আহি সেই আগৰ চৰিত্ৰবোৰ এৰাই নাই, লম্পট চৰিত্ৰবোৰ। আজি আকৌ আহি পেলাই সেই চাকৰিৰ লগত পাকঘৰত সোমাই আছে। কি কৰিবা বাৰু কোৱা? জীৱনটো মানে অশান্তি আৰু। এই মানুহটো আহি মোক আকৌ জ্বলাই খাইছেহি। আৰু তুমি যোৱা, এইবোৰ থাকেই আৰু কিনো কৰিবা। যোৱা তুমি যোৱা, খোৱা বোৱাৰ অলপ যোগাৰ কৰাকৈ মই গৈছোঁ। হয় বাপে আহিছে। তই ক'ত দেখিলিনো? একো নহয় বাদে, তই ঘৰলৈ আহ। তই নোলালে হ'ল ৰুমৰ পৰা। একো নহয় সন্ধিয়া মাৰিছে, গুচি আহ। হয় নি? ঠিক আছে থাক তেতিয়াহ'লে লগৰজনী ঘৰতে। হ'ব দে বাৰু। হ'ব দে। খাই ল'বি কিবা কিবি। হ'ব দে। বাপেক অহা বুলি ল'ৰা ছোৱালীকেইটা আজি ঘৰলৈ আহি পেলাই বেয়া পাইছে। সি মানে বেয়া পায় বাপেকেটোক। বেয়া পাবলগীয়া আৰু মানুহটোৱে কৰিছেনো কি তেনেকুৱা কামেইটো কৰিছে ন বেয়া পাবলগীয়া। ময়ো মন চন বেয়া নকৰোঁ এইবিলাক মানুহৰ কাৰণে। কোনে কি কৰে কৰি থাকক। নিজে দৰমহা পাই থাকোঁ যেতিয়া মাহেকৰ মূৰত, কোনো দৰকাৰ নাই এইবিলাকৰ কাৰণে কন্দা কটা কৰিবলৈ। এই গানটোৰ কাৰণে এই চিৰিয়েলখন চাওঁ মই। ইমান ভাল লাগে নহয়। ইমান ভাল লাগে। এই জয়াজনী যে বিৰাট ভাল পাওঁ জয়াজনীক মই। No. ইছৰাম, এই চাহিলটো যে মৰাৰ পিছত আত্মা হৈ আহি পিনি জয়াজনীকে প্ৰব্লেম কৰিব এতিয়া। মাই গড, কি হ'ব এতিয়া বাৰু? এই জয়াক একো নকৰিবা দেই চাহিল। মাই গড, এই চিৰিয়েলখন ইছৰাম এখন এতিয়া শেষ হ'বলৈ পালে। মাই গড, কোন আহিলে আকৌ দৰজাখন? ভূত চুত অহা নাইতো? এই চাহিলক চাইছে, চাহিলে গুচি অহা নাইতো? মাই গড নো। মাই গড, দুবাৰ এখন দৰজাখন ক্ৰেক কৰিলে। কোন আহিলে? এতিয়াতো মোৰ বেডৰুমতে কোনো নাহে। মাই গড, ভূতেই হ'ব চাগে। চাহিলক চাইছে, মই কিবা পাগলী হৈ গ'ল নেকি ঠিক নাই। এতিয়া কি হ'ব বাৰু? গড, কিবা এটা ভাগিছেও। কি হ'ব এতিয়া বাৰু? ইয়াতে জুপুকা মাৰি বহি থাকোঁ। ভূত চুত আহিলেও মোক নেদেখে।